আজি 5 জুন আপোনালোক সকলোৱে জানে যে আজি বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বহুত ধৰণৰ কাৰ্যসূচী বৰ্তমান আছে। আজি সকলোৱে গম পাইছে যদি লকডাউনটো নাথাকিলে হয় আৰু মানে বেছিকৈ থাকিলে হয় যিটো কাৰ্যসূচী হয় বৃক্ষৰোপণ কৰা আৰু তেনেকুৱা বহুত ধৰণৰ কাৰ্যসূচী থাকে। তো সকলোৱে গম পায় আৰু নিজৰ ঘৰখনৰ পৰা নিজৰ গাঁওখনত যাতে আজিৰ দিনটোত কমচে কম এটাকৈ হ'লেও মানে এজনে গছপুলি ৰোপণ কৰে তাৰে কামনা কৰিছো। তো সেইকাৰণে এই ভিডিঅ'টো বনাইছো। মই দুটা মানে গছপুলি ৰুম আজি। আশা কৰিছো আপোনালোকে গছপুলিবোৰ ৰুব আৰু আমাৰ যিটো পৰিৱেশ হয় সেই পৰিৱেশটো ধুনীয়াকৈ ৰাখিব। তো গছৰ পুলি উঘাৰি ল'লোঁ আৰু এতিয়ালৈকে এইকেইডাল মানে ৰুবৰ কাৰণে ঠাই লাগে। তো চাওঁ আৰু ক'ত পাওঁ। চাওক চাৰিওচাইডে গছে এতিয়া মানে গছ ৰুবলৈ জাগা পোৱা নাই। এতিয়া এইকেইডালতো ইয়াতে ৰুব নোৱাৰোঁ। তো দেখাই পাইছে ইয়াতে কিমান গছ আছে আৰু এতিয়া বেলেগত চাব আৰু বেলেগত জাগা আছে নে নাই গছকেইডাল ৰুবা। তো যেনেকৈ মানুহে যেনেকৈ নহওক ৰুবই লাগিব এই দুডাল। ট্ৰাই কৰি ইয়াতে ৰুব লাগিব কাৰণ আৰু চাৰিওচাইডে গছে আছে। তো ইয়াতে ৰুম আৰু আগতে এইখিনি চাফা কৰি ল'ব লাগিব তাৰপিছত ৰুম এইকেইডাল। আৰু এটা কথা বহুত লেতেৰা হৈছে এইবোৰ কাৰণে এইকেইদিন মানে ৰেগুলাৰ মানে বৰষুণে দি আছে। তো সেইকাৰণে চাফা কৰিব পৰা নাই। যদি মানে কোনোবা দিনা একেৰাহে ৰ'দ দিয়ে 3 দিন মান চব A to Z চাফা কৰি দিব লাগিব। তো এতিয়া আগতে এইখিনি চাফা কৰি লওঁ তাৰপিছত গছকেইডাল ৰুম। আগতে ইয়াতে থাকা ভাই। Okay, go to next location. Exactly ইয়াতে ৰুলো। এতিয়া দিব লাগিব ইহঁতক পানী। ওকে, এতিয়া পানী আনিবলৈ যাওঁ। চেক। এই ভিডিঅ'টো কৰা মানে এটাই উদ্দেশ্য যে আপোনালোকৰ এনেকুৱাকৈ ৰুৱক ঘৰত বা আপোনালোকৰ গাঁওখনৰ এনেকুৱা ৰুৱক আৰু আপোনালোকৰ চাৰিওদিশে যিটো পৰিৱেশ সেই পৰিৱেশ প্ৰদূষণটো কমাই ৰাখক আৰু পৰিৱেশটো ধুনীয়াকৈ ৰাখক। তো আজিলৈকে ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিল কমচে কম শ্বেয়াৰ এটা কৰিব কাৰণ আপোনালোকৰ এটা শ্বেয়াৰে এজন মানুহক মানে উৎসাহিত কৰিব পাৰে এনেকুৱাই গছপুলি ৰুৱাত আৰু আমাৰ যিটো পৰিৱেশ হয় এই পৰিৱেশটো ভালকৈ ৰখাত। তো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।